নমস্কাৰ স্বাগতম জনাইছো টিডিপৰ আনঅফিচিয়েল চেনেলৰ এটা আনকমন ভিডিঅ'লৈ মই এইটো কথা আনকমন কৈছো আজি ভিডিঅ'টো অকণমান মই বেলেগকৈ হ'ব দাদা এজন দাদাৰ আপোনালোকে হয়তো বহুতৰ ভিডিঅ' দেখি আছে মই দাদাৰ আজি মই এইটো কাৰণে ল'ব আহিছোঁ অসমীয়া মানুহে কেনেধৰণে নিজে কৰ্ম কৰি স্বাৱলম্বী হ'ব পাৰে তেনে এটা একদম উৎকৃষ্ট নিদৰ্শন হৈ গ'ল গগৈদা আৰু এইখিনি জেগাত ডাউন টাউনৰ ওচৰত এইটো সপ্তচাৰী পথৰ ওচৰত আহিলে পাবই গগৈ পৰ্ক আৰু গগৈ পৰ্ক এই দাদাজন হ'ল গগৈদা আৰু গগৈদা কিছুমান বস্তু আমি ইমান ধুনীয়াকৈ কৰ্ম কৰি আছে আমি বহুত কিছুমান ভিডিঅ'ত আমি দেখিবলৈ পাইছোঁ আৰু কিছুমান কথা জানিব পাৰিছোঁ যে তেওঁৰ গাহৰি এটা ব্যৱসায় কিমানৰ পৰা ষ্টাৰ্ট কৰি কিমান ডাঙৰ হ'লহি তেওঁ সেইকাৰণে গগৈদা স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ বিশেষকৈ আপোনালোকৰ বহুতখিনি দেখি থাকোঁ ভিডিঅ'ত আপোনালোকক দেখি থাকোঁ যে আপুনি কেনেধৰণে ইমান মানে কষ্ট কৰি এটা খুব কম বস্তুৰ পৰা আপুনি ষ্টাৰ্ট কৰি এটা এতিয়া বৰ্তমান একদম প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে পাইছে তো আপুনি এইখিনি কৰোঁতে আপোনাৰ মানে কেনেকৈ আইডিয়া আহিলে যে আপুনি কিছুমান বহুতে ভাবে আপুনি চাকৰিও বিচাৰিব পাৰিলেহেঁতেন আচলতে ব্যৱসায়টো আপোনাৰ আপুনি এটা মেছেজ যদি আপোনাক দিব বিচাৰে আপোনাৰ আমাৰ কিছুমান ল'ৰা ছোৱালী চাকৰি আৰু ব্যৱসায় সেইটো তেওঁলোকৰ নিজৰ ওপৰত কথা যদি ব্যৱসায় কৰিব বিচাৰে ব্যৱসায় কৰিব লাগে খুব সোনকালে আৰম্ভ কৰিব লাগে দেৰিলৈকে ৰখি থাকিব নালাগে বেছি বয়স হৈ যোৱালে বোলে মই চাকৰি কৰি ব্যৱসায়টো আৰম্ভ কৰিম সোনকালে আৰম্ভ কৰিলে সোনকালে প্ৰতিষ্ঠিত হ'ব আপুনি এনে কিমান দিনৰ পৰা ষ্টাৰ্ট কৰিছে মোৰতো দেৰি হৈছে আমি এতিয়া বহুত কথা শিকিব লগা হৈছে এইটো আৰু আগৰ পৰা নাজানো কথাবিলাক আমাৰ যিটো অভিজ্ঞতা হৈছে তাৰ ভিত্তিত কৈছোঁ সোনকালে আৰম্ভ কৰিলে আপোনাৰ মানে পৰিয়ালৰ বা বংশত মানে এনেকুৱা ব্যৱসায় আমাৰ অসমীয়া মানুহৰ প্ৰায় ব্যৱসায় বিশেষকৈ জ্ঞান নাথাকে কিছুমান মানে ইমান নলেজ মানে নাই তথাপিও আপুনি ইমানখিনি আগবাঢ়ি কিবা তাৰ কিবা মূল মন্ত্ৰ কিবা মূল একো নাই কষ্ট কৰিব লাগিব নিজৰ ওপৰত বিশ্বাস কৰি ৰাখি পৃথিৱীৰ মানুহ কিবা কিবি ক'লে নিজৰ লক্ষ্যটো যদি ভাৱে গৈ থাকে নিজৰ ওপৰত বিশ্বাস ৰাখি হ'বই আৰু এইখিনিতে আৰু এটা এই ভক্তে মনত পৰিছে কেইবছৰমান আগতে এগৰাকী ছোৱালী এই ইতিমণি বৰগোহাঁই তেওঁৰ দেউতাকে যে গাহৰি ব্যৱসায় কৰে এইটো কথা মুক্ত মানে ক'ব পাৰিছে মানে এই বস্তুটো আমাক দৰকাৰ প্ৰয়োজন হয় নেকি যিকোনো ব্যৱসায় এটা কৰিবৰ কাৰণে নাই মানে এসময়ত এটা পৰিৱেশ আছিলে মানে কিছুমান বস্তু অলপ মানে হীন চকুৰে চাইছিলে মানুহ কিন্তু এতিয়া সেইটো নহয় আৰু আচল কথাটো নিজৰ ওপৰত নিজে যদি সেইটোলৈ গৌৰৱ কৰিব পাৰে বেলেগে কোনোবাই কিবা কোৱাটো ইমান দৰকাৰ নহয় মানুহৰ সন্মানৰ চকুৰে যাব নিজে যদি নিজক লৈ সন্মান মানে কৰিব নোৱাৰে তেতিয়াহ'লে বাকী মানুহেতো চাবই তললৈ আচলতে দাদাই এটা বহুত ভাল কথা এটা ক'লে যিটো কিবা প্ৰথমতে আমি কৰ্মটো আমি নিজে সন্মান কৰিব হয় তাৰ তেতিয়াহে মানে বাকীবিলাকেও সন্মান কৰিব আচলতে এই সন্মানটোৱে প্ৰয়োজন হয় আচলতে দাদা আৰু বহুত কথা জানিব লাগে কিছুমান থাকে কিন্তু যেতিয়া মানে কেমেৰাৰ ওচৰত যেতিয়া সুধিব লগা হয় মানে বহুত কথা কিছুমান মানে সুধিবলৈ থাকি যায় সুধিবলৈ থাকি যায় আপুনি এটা কথা আমি জানিব পাৰিছোঁ আপুনি বেছি এইখন ৰেষ্টুৰেণ্ট আপুনি খুব কম 4 কেজিমান মাংসৰ পৰা ষ্টাৰ্ট কৰিছে নেকি 5 কেজিৰ পৰা ষ্টাৰ্ট কৰিছে আপুনি 5 কেজিৰ পৰা ষ্টাৰ্ট কৰি যে ইমানখিনি কৰিলে আপোনাৰ তাতো বহুত মানুহৰ কষ্ট সোমাইছে আপুনি কেনেধৰণে ইমান মেনেজ কৰিব লাগিছে মেনেজ কৰিব লগা হৈছে মানে কি আৰু লাহে লাহে ঘৰৰ ফেমিলি ছাপৰ্টো আছে লাগিব বাকী নিজে মানে বস্তুটোৰ প্ৰতি আমাৰ এটা মানে বিশ্বাস আছে যে এদিন মই খাব তেনেধৰণে তাৰ ওপৰত বেছ কৰি কাম কৰি আছোঁ মানে আচলতে বিশ্বাসটো মেইন আৰু কৰ্মটো মেইন বহুত কম্প্ৰমাইজ কৰা নাই মানে কেতিয়াও কোৱালিটি বা কাষ্টমাৰ সেইটো হয় আপোনালোকে সেইটো হয় আপোনালোকে গগৈ পৰ্বত আহিলে মানে গম পাব যে খাই চালে এবাৰ গম পাব ইয়াৰ সোৱাদটো কেনেধৰণৰ একদম খুব ধুনীয়া টেষ্ট আমি আগতে এবাৰ খাইছোঁ আপোনাৰ যে ভিডিঅ'টো বহুতখিনি সেইখিনি মানুহ বহুতে চাইছে এইটো ভিডিঅ' আৰু এইটো ভিডিঅ' মই এইটো কাৰণে আনিছোঁ যে আমি অসমীয়া মানুহে কৰ্ম কৰি আচলতে প্ৰতিষ্ঠিত এজন মানে ব্যৱসায়ী বা নিজক প্ৰতিষ্ঠা কৰিবলৈ সফল হ'ব পাৰিম তাৰে এজন নিদৰ্শন হৈ গ'ল গগৈদা
তো বেছি সময় নাপাতো আৰু কথা আৰু গগৈদাৰ ক'ৰবাত যাবলগীয়া আছে আৰু পিছে পৰে এদিন ভালকৈ মই কিছুমান প্ৰিপেৰেশ্যন চলাই আহিম কিছুমান প্ৰশ্ন আপোনালোকে যদি কিবা প্ৰশ্ন সুধিবলগীয়া থাকে গগৈদাক কেনেধৰণে আপুনি ব্যৱসায়ত আগবাঢ়িব পাৰিব কিবা কথা এইবিলাক যদি জানিবলগীয়া আছে তেনেহ'লে প্ৰশ্ন মোক কৰি থ'ব মই এদিন গগৈদাক লগ কৰি মই সকলো কিছুমান গগৈদাৰ পৰা কিছুমান টিপছ কিছুমান লৈ আপোনালোকৰ পুনৰ আহিম গগৈদা লগ পাই ভাল লাগিল ধন্যবাদ জনাইছোঁ আপোনাক চ' আজি ভিডিঅ'টো ইমানখিনি সামৰণি মাৰিছোঁ আৰু লগ পাম পুনৰ এটি নতুন ভিডিঅ'ত চ' আজিলৈ বাই বাই